আমার পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ কেন্দ্র মহাপ্রশিক্ষণ কেন্দ্র হিসাবে আজি আমার ইয়াত একটা ট্রেনিংৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰামপুৰ মণ্ডলৰ কাৰ্যকৰ্তা আৰু ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত আমি এটা কাৰ্যশালা যিটো আজি হ'ল। তো আপোনালোকে দেখা পাইছে ইতিমধ্যে যে আমাৰ যেহেতু এতিয়া আমাৰ শ্ৰীৰামপুৰ মণ্ডল বুলি নহয়, বিজেপি অলপ বহুত দিন ইলেকশ্যন টিলেকশ্যন যোৱাৰ পিছত আমাৰ কাৰ্যকৰ্তাৰ লগত আমাৰ অলপ কাজটো কম হৈ আছিল। কিন্তু আজি ইয়াত দেখা পাইছোঁ যে কিন্তু শ্ৰীৰামপুৰ মণ্ডলত আজিৰ দিনতো ঠিক ইলেকশ্যনৰ আগত যেনেকুৱা উৎসাহ আছিল বিজেপিৰ সেই কাৰ্যকৰ্তাত আজি মই চাই বহুত ভাল লাগিছে। আৰু মই ভাবোঁ যে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ যি এনাৰ্জি আছে যে আগন্তুক দিনত আমাৰ খুব এটা ষ্ট্ৰং পজিশ্যন হ'ব গৈ আছে বিটিআৰতো, আৰু লগে লগে শ্ৰীৰামপুৰ মণ্ডলো খুব সক্ৰিয়ভাৱে কাম কৰি আছে আৰু আগন্তুক দিনত বহুত ভাল হ'ব বুলি মই আশা কৰিছোঁ।